নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ টাইম এনি আৰু আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ খবৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ লগত কি ঘটনা সংঘটিত হৈছিল নগাঁৱৰ চানযুক্তি নামৰ সেইখন ধাবাখনৰ 304 নং কোঠাত কি ঘটনা সংঘটিত হৈছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ লগত আৰু জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ সামাজিক মাধ্যমত নিজৰ সুৰক্ষা বিষয়ক লৈ লাইভ যোগে স্পষ্ট মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে আৰু তেওঁ নগাঁৱৰ চানযুক্তি ধাবাৰ নিৰাপত্তাক লৈ হৰব হৈ পৰিছে এক প্ৰকাৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু অমৃতা গগৈ যি মন্তব্য প্ৰদান কৰি যি অভিযোগ আনিছিল সেই ধাবাখনক লৈ এটা তাৰ পিছতেই ধাবা কৰ্তৃপক্ষয়ো এটা মন্তব্য প্ৰদান কৰিছে সংবাদ মাধ্যমত কি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্য আমাৰ হাতত আহি পৰিছে সেই মন্তব্য আমি পুনে পুনে আপোনাক শুনাবলৈ চেষ্টা কৰিম মানুহৰ এখন বাছ আহিছিলে 32 এনেকুৱা মানুহ আছিলে 60+ আছিলে কেইজনমান সৰু আছিলে গতিকে বাইদেউ থকা ৰুমটোৰ কাষতো তেওঁলোকে 4টা ৰুম লৈছিলে ওপৰত লৈছিলে 3:30 বজাত মানুহখিনি উঠিছে উঠি পেলাই গা পা ধুইছে 5:30 ওলাই গৈছে বাইদেউৰ লগত ঘটনাটো হৈছে 5:10 মানত হৈছে এতিয়া মানুহখিনি লিফ্ট দিও কিছুমান আহিছে চিৰি দিও কিছুমান আহিছে মানুহখিনি যথেষ্ট খৰচ এতিয়া তেওঁলোকে ভুলবশত বাইদেউৰ ৰুমত নক কৰিব পাৰে যে আমাৰ মানুহ কোনোবা আছে নেকি আৰু তেওঁলোকে অসমীয়া ভাষা পাতা নাই বা বাইদেৱে কৈছে যে আমি উইকে কোন হয় বুলি সুধোতো মানুহজনে বুজি পোৱা নাই যে কাৰ ৰুমত কোন সোমাইছে কিন্তু নক কৰাটো হয় চিঞৰ-বাখৰ কৰিছে কাষৰ ৰুমৰ আমাৰ 4টা ৰুম বেলেগ বেলেগ মানুহ আছে মানুহখিনিৰ মই আপোনালোকক নাম্বাৰ দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে ষ্টাফৰ মানুহ 2জন আছে এজন চিকিউৰিটি তলত আছে এজন ওপৰত মানুহখিনি ওলাই যাওঁতে টাৱেল চাৱেল বা চেক কৰে চাবি তাবি লয় সেইখিনি কৰি আছে ওপৰত তেনেকুৱা হোৱা নাই হ'লেতো কাষৰ মানুহ আছিলে গম পালে হয় আৰু বাইদেৱে কৈছে মই খুব চিঞৰিছোঁ আমি দুজনীয়ে কাষৰ ৰুমৰ মানুহে গম পালে হয় যেন ইয়াত দুজনী ছোৱালীয়ে চিঞৰিছে ওলাই আহি চালে হয় কিন্তু পুৱতি ইমান ৰাতিপুৱাৰ সময়ত 5:15 যদি কিবা এটা অঘটন ঘটিলেহেঁতেন আপোনালোকৰ চানযুক্তি হোটেলৰ মানুহে সেইখিনি কেনেকুৱা ধৰণৰ চিকিউৰিটি ব্যৱস্থা আছে আপোনালোকৰ চিকিউৰিটি ব্যৱস্থাটো আছে চিকিউৰিটিও আছে মোৰ তলত আপোনাৰ কেমেৰা গোটেইখিনি আছে আৰু মানুহখিনি যথেষ্ট মানুহ কৰিডৰটোত কমচে কম 30জন মানুহে অহা যোৱা কৰি আছে ইমানখিনি মানুহৰ বিপৰীতে মাত্ৰ 2জনহে ষ্টাফ আছিল নেকি ৰাতি ষ্টাফ 2জন আছিলে হয় ইমানখিনি মানুহ কেনেকৈ ধৰণে মেনেজ কৰিব পাৰি মেনেজখিনি মানুহ ৰাতি আছে ৰাতিপুৱা চেক আউট কৰে চিচিটিভি ফুটেজটো তেওঁ বিচাৰিছিল চিচিটিভি ফুটেজ মই তেখেতক সৰু যিখিনি আছে সেইখিনি দিছিলোঁ বাইদেউক লাগে মানে মই বাছখন অহাৰ পৰা যোৱালৈকে 1.5 ঘণ্টাৰ ফুটেজ 1.5 ঘণ্টাৰ ফুটেজ হোৱাটছএপত দিব নোৱাৰি মই পেন ড্ৰাইভত হেৰি কৰা আছে কমিটিৰ ল'ৰাটোক মই কৈছোঁ 3টা বজাত ফোন কৰিছোঁ যেন পেন ড্ৰাইভত মই ভৰালোঁ কালি দেওবাৰ আছিলে ভৰালোঁ পেন ড্ৰাইভটো লৈ যাবা আৰু বাইদেৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই বাইদেউ তাত মোৰ নম্বৰো আছে তেওঁ অভিযোগ কৰিছে যে মুখত ক'লা কাপোৰ সেইটোৱে কৈছোঁ নেপালী মানুহ আছিলে মানুহখিনিয়ে নেপালী টুপি আৰু ঠাণ্ডা যেতিয়া তেওঁলোক কাঠমাণ্ডু হেৰিলৈ যাব এই পৰশুৰাম কুণ্ড যাব গতিকে ৰাতি উঠি গা পা ধুইছে মাফলা চাফলা মাৰি আছে আৰু অলপ সময়ৰ পিছত আকৌ সেই একেজন ল'ৰাই কাপোৰ মুখত কাপোৰ খুলি অহা যোৱা কৰিছে বুলি সেইখিনি কৰিবলৈ হ'লে বাইদেৱে দৰ্জাখন খুলি বাহিৰত আহিব লাগিব আই হোল্ডালি চিধা মানুহজনহে দেখা পায় কোনোবা দৌৰা কৰা দেখা নাপায় আৰু তেওঁ যদি কাপোৰ পিন্ধি এবাৰ যদি মানে দৰ্জাখনত নক কৰিছে আকৌ দ্বিতীয়বাৰ আকৌ মুখখন কাপোৰখন খুলি পেলাইতো দৰ্জাখনৰ ওচৰলৈ নাযায় যদি ভুল কৰিছে কথাটো কৈছোঁ কোন আহিছিলে অমৃতা গগৈৰ লগত আৰু অমৃতা গগৈৰ লগত এগৰাকী লেডি আছিলে ড্ৰাইভাৰ নাই বাইদেৱে নিজে গাড়ী চলাই আহিছে ৰাতিপুৱা নিজে গাড়ী চলাই গৈছে গোটেই ৰাতি নিশা গাড়ী আগফালে আছে আছে হয় গাড়ী বাইদেউ আগফালে আছে ৰাতিপুৱা হ'ব পাৰে কিন্তু গাড়ীখন ইয়াতে আছে ৰাতিপুৱা বাইদেৱে নিজে ড্ৰাইভ কৰি গৈছে আপোনালোকক জনাইছিল নেকি যে যি ঘটনা মোক ফোন কৰিছিলে মই আহিছোঁ কমিটিৰ ল'ৰাজনো আহিছে আহি পেলাই আমি তাতে পদূলি মুখতে বাইদেউৰ লগত কথা পাতিলোঁ ক'লে কি কৰে আপুনি ব্যৱস্থা ক্লিয়াৰিফিকেশ্যন কৈছে কিন্তু বাইদেৱে মোৰ লগত যোগাযোগ কৰা নাই কমিটিৰ মানুহে কৰে মই ভিডিঅ'খিনি দিওঁ আৰু ভিডিঅ'খিনি যিখিনি দিওঁ দিয়াৰ পিছত আমাক এইখিনি নহয় আপুনি পূৰা 1.5 ঘণ্টা ভিডিঅ' 1.5 ঘণ্টা ভিডিঅ' হ'বলৈ হ'লে হোৱাটছএপত নাযায় মই মেইলত ট্ৰাই কৰিলোঁ মেইলতো যোৱা নাই গতিকে মই কালি পেন ড্ৰাইভ কিনি পেলাই মানে টাউনলৈ পঠাই দিছোঁ মোবাইলতে যিটো ৰেকৰ্ডিং কৰিছিলোঁ মোবাইলত পেন ড্ৰাইভত ভৰাই মই ঢেৰচালি কমিটিৰ ল'ৰাটোক ফোন কৰিছোঁ যেন পেন ড্ৰাইভত গোটেই 1.5 ঘণ্টাৰ ফুটেজখিনি আছে আপুনি লৈ যাব ৰাসখন ঢেৰচালিত আছিলে নাই জনোৱা নাই আজি জনাম আৰু